সাবস্ক্ৰাইব কৰক টেকটক আসাম ইউটিউব চেনেলক আৰু বেল আইকনত ক্লিক কৰক সৰ্বপ্ৰথম আপডেট লাভ কৰিবৰ বাবে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু টেকটক আসাম। আৰু আজি আমি পুনৰ লৈ আহিছোঁ Xiaomiৰ আন এটা প্ৰডাক্ট। আপোনালোকে ভাবিব পাৰে Xiaomiৰ প্ৰডাক্ট কিয় আনবক্সিং হয় টেকটক আসামত। তাৰ এটাই কাৰণ, Xiaomiৰ দৰে কম দামত ভাল প্ৰডাক্ট মোৰ দৃষ্টিত আৰু কোনো কোম্পানীয়ে এতিয়ালৈকে দিয়া নাই। সেইবাবে আপোনালোকলৈ লৈ আহোঁ Xiaomiৰ প্ৰতিটো প্ৰডাক্ট যিটো হয় এফৰ্ডেবল আপোনাৰ বাবে। আজি লৈ আহিছোঁ Xiaomi Redmi 4A। আহক তেতিয়াহ'লে আনবক্সিং কৰোঁ Xiaomi Redmi 4A। এই আপোনালোকে দেখিবলৈ পাইছে কাৰ্ডবৰ্ড পেকেট এটা, ইয়াৰ ভিতৰত আপুনি দেখিবলৈ পাইছে এখন ইনভইচ যিটো হয় Redmi 4A গ্ৰে কালাৰৰ হয়। এইটো 16GB ইণ্টাৰনেল স্পেচ, 2GB ৰেম আৰু প্ৰাইচ হ'ল 5,999। এইটো হ'ল ইয়াৰ বক্স। ওপৰত লিখা আছে 4A হোৱাইটত, লেফ্ট চাইডে আছে লিখা Redmi 4A, তলফালে মি লগো, ৰাইট চাইডে Redmi 4A আৰু ওপৰৰ ফালেও মি লগো। পিছপিনে চালে আমি দেখিবলৈ পাওঁ সকলোতকৈ ইম্পৰ্টেণ্ট কথা, এইটো এটা মেড ইন ইণ্ডিয়া ফোন হয় আৰু ইয়াত আছে ফোনটোৰ স্পেচিফিকেশ্যন, প্ৰাইচ আৰু অন্যান্য চাৰ্টিফিকেশ্যনসমূহ। নাম হৈছে Redmi 4A, ডুৱেল চিম, ডুৱেল ষ্টেণ্ড বাই, LTE ছাপৰ্টেড, ভল্টি ছাপৰ্টেড। ফোনটো ব্যৱহাৰ কৰা হৈছে Qualcomm Snapdragon 425 কোৱাড কোৰ প্ৰচেছৰ। ফোনটোৰ ডিছপ্লে চাইজ হৈছে 5 ইঞ্চ, 13 মেগাপিক্সেল ৰিয়াৰ কেমেৰা, 5 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা আৰু 3030 mAh বেটাৰী। MRP কোটেড 5,999 আৰু এইটো 2GB ৰেম, 16GB ৰোম আৰু গ্ৰে কালাৰ ভাৰ্চন। আহক তেতিয়াহ'লে এতিয়া আমি আনবক্স কৰোঁ Redmi 4A। পেকেটটো খোলাৰ লগে লগে আমি ভিতৰত দেখিবলৈ পাইছোঁ গ্ৰে কালাৰৰ, ফ্ৰণ্ট ছাইডটো ব্লেক Redmi 4A। লগত আহিছে এখন ৱাৰেণ্টি কাৰ্ড, এখন কুইক ষ্টাৰ্ট গাইড য'ত উল্লেখ কৰা আছে ইয়াৰ কীসমূহৰ ফাংচন, চিম ট্ৰেৰ বিষয়ে। পেকেটৰ ভিতৰত আমি লাভ কৰোঁ এটা USB ৱাল এডাপ্টাৰ যিটোৰ আউটপুট হয় 5V 2A, এটা বেছিক Xiaomi USB ৱাল এডাপ্টাৰ, এটা চিম ট্ৰে ইজেক্টৰ টুল আৰু এডাল নৰ্মেল USB to মাইক্ৰ' USB কেবল। আহক এতিয়া এইখিনি আমি ছাইড কৰি ৰাখোঁ আৰু ফোনটো চাওঁ। ফোনটোৰ বিল্ড প্লাষ্টিক হয়। আহক এতিয়া আমি ফোনটোৰ ফিজিকেল অভাৰভিউ এটা লৈ লওঁ। ফোনটোৰ সন্মুখফালে আমি দেখিবলৈ পাওঁ এখন HD 720p LCD ডিছপ্লে, 3টা কেপাচিটিভ টাচ বাটন, নেভিগেশ্যন কি কেইটা বেকলাইট LED নহয়। ওপৰফালে আছে 5 মেগাপিক্সেল কেমেৰা, ইয়াৰপিছ আৰু চেঞ্চাৰ। ফোনটো তলপিনে চালে আমি দেখিবলৈ পাওঁ USB চাৰ্জিং পৰ্ট আৰু মেইন মাইক্ৰফোন। ৰাইট চাইডে আমি দেখিবলৈ পাওঁ ভলিউম ৰকাৰ আৰু পাৱাৰ অন অফ বাটন যিটো প্লাষ্টিক মেড হয়। ফোনটোৰ ওপৰফালে আমি দেখিবলৈ পাওঁ 3.5mm হেডফোন জেক, ছেকেণ্ডাৰী নইজ কেঞ্চেলেশ্যন মাইক আৰু ইম্পৰ্টেণ্ট থিং IR ব্লাষ্টাৰ, যিটো ইমান কম দামৰ ফোন এটাত আমি সাধাৰণতে দেখিবলৈ নাপাওঁ। আৰু ফোনটোৰ লেফ্ট চাইডে দেখিবলৈ পাওঁ চিম ট্ৰে, যিটো এটা হয় হাইব্ৰিড চিম ট্ৰে য'ত আপুনি দুখন চিম অথবা এখন চিম এখন মেমৰি কাৰ্ড ইউজ কৰিব পাৰিব। বেক চাইডে চালে আমি দেখিবলৈ পাওঁ তলপিনে স্পীকাৰ আউটপুট, তাৰ ওপৰত চাৰ্টিফিকেশ্যন, তাৰ ওপৰত MI লগো আৰু তাৰ ওপৰত আমি দেখিবলৈ পাওঁ 30 মেগাপিক্সেল ৰিয়াৰ কেমেৰা আৰু ছিংগল LED ফ্লেছ। ফোনটোৰ সম্পূৰ্ণ বিল্ড প্লাষ্টিকৰ হয়, তথাপি ফোনটো হাতত ল'লে আপুনি ফিল কৰিব যে এইটো এটা ভাল বিল্ড কোৱালিটিৰ ফোন হয়। আহক তেতিয়াহ'লে এতিয়া আমি প্ৰথমবাৰৰ বাবে বুট আপ কৰোঁ ফোনটো। আমি দেখিবলৈ পাইছোঁ মি লগো আৰু লগত লিখা আছে mi.com। এতিয়া আমি দেখিবলৈ পাইছোঁ MIUI 8 আৰু আমি এতিয়া ছেট আপ কৰিম ফোনটো আৰু তাৰপিছত আপোনালোকক জনাম ফোনটোৰ হেণ্ডছ অন ফিল কেনেকুৱা হয় আৰু ইয়াৰ ইণ্টাৰফেচটো কেনেকুৱা পাব আপুনি। Xiaomiৰ ফোনৰ ভিতৰত আমি দেখিবলৈ পালোঁ যে এইটো ফোনে ছেট আপ হ'বলৈ প্ৰায় 5 মিনিট সময় ল'লে, যিটো বাকী ফোনবোৰৰ তুলনাত বহুতেই বেছি হয়। ফোনটোৰ ছেট আপ কমপ্লিট হ'ল। আহক এতিয়া আমি চাই লওঁ এবাউট দ্য ফোন। ফোনটো অন কৰাৰ লগে আমি দেখিবলৈ পাইছোঁ MIUI 8ৰ এটা আপডেট, সেইটো আমি পিছত চাম। আৰু 5 মিনিটৰ পিছত আমি লাভ কৰিছোঁ 2GBৰ পৰা 1.1GB ফ্ৰী ৰেম। এতিয়া আমি যাম ছেটিঙলৈ আৰু এবাউট দ্য ফোন পেজলৈকে আমি চাম তাত ফোনটোৰ স্পেচিফিকেশ্যন কি উল্লেখ আছে। ডিভাইচ নেম Redmi, মডেল নাম্বাৰ Redmi 4A, এণ্ড্ৰইড ভাৰ্চন 6.0.1 মাৰ্চমেলো,
এণ্ড্ৰইড ছিকিউৰিটি পেচ ডিচেম্বৰ 2016 যিটো এটা ভাল কথা নহয়, কিন্তু যিটো আউট অফ দ্য বক্স আপডেট দেখাই আছে সেইটোৰ পিছত নিশ্চয় চাগে এইটো ফেব্ৰুৱাৰী মানৰ আহি যাব। CPU অক্টা কোৰ, মেক্সিমাম স্পীড 1.4 GHz, RAM 2 GB আৰু ইণ্টাৰনেল ষ্ট'ৰেজ 16 GB ভিতৰত আমি লাভ কৰিম 8.50 GB অন ফাষ্ট বুট। এতিয়া হওক ইয়াৰ কেমেৰাটো এবাৰ চাই লওঁ। কেমেৰা ইণ্টাৰফেচ চিমিলাৰ টু MIUI অন্য ফোনসমূহৰ দৰে সম্পূৰ্ণ একে। টেপ টু ফ'কাছ ভালেই লৈছে। কেমেৰাটো দেখি নাই লগা এইটো এটা 6000 টকীয়া মোবাইল, ভালদৰে ফ'কাছ কৰিছে। শ্বাটাৰ স্পীড ভাল হয়। এতিয়া আমি কেইটামান চেম্পল শ্বট লৈ ল'ম আৰু যিটো আমি আপোনাক দেখুৱাম। এতিয়া আমি আহিছোঁ ইয়াৰ ফ্ৰণ্ট কেমেৰাটো হ'ল ইয়াৰ এটা 5 মেগাপিক্সেল শ্বুটাৰ, যিটো অটো ফ'কাছ হয়। ফ'কাছ ভাল কৰিছে, এক্সপ'জাৰ মেইনটেইন কৰিছে ঠিক ঠাক, কাৰণ এইটো এটা ইনডোৰ কণ্ডিশ্যন হয়। আপুনি দেখিবলৈ পাইছে ঠিকেই আছে ইয়াৰ কোৱালিটি প্ৰাইচ পইণ্টৰ হিচাপত। আহক এতিয়া আমি চাই লওঁ Redmi 4 লোৱা কেইটামান চেম্পল ক্লিক আৰু আপোনাক দেখাওঁ ইয়াৰ কোৱালিটিটো কেনেকুৱা লাভ কৰিব আপুনি। এইটো এটা হয় লেপটপৰ ডিছপ্লে, ইয়াত আমি ক্লিক কৰিছিলোঁ আৰু আপুনি দেখিবলৈ পাইছে আখৰসমূহ এতিয়াও শ্বাৰ্প হৈ আছে। এইটো এটা কীবৰ্ডৰ শ্বট হয়, ইয়াত আপুনি ভালকৈ দেখিবলৈ পাইছে কিছু ধূলি, যিটো ই ফ'কাছ কৰিছে খুব ভালকৈ। আপুনি দেখিবলৈ পাইছে আমি যেতিয়া ফটোটো জুমিং কৰিছোঁ তাত দেখিবলৈ পাইছে কিছুমান ধূলি স্পট। ক'ব পাৰি কেমেৰাৰ পাৰফৰ্মেঞ্চ ভাল। এতিয়া আহিছে আমি ইয়াৰ ফ্ৰণ্ট কেমেৰাটোলৈকে। ফ্ৰণ্ট কেমেৰা ঠিক ঠাক। যদিহে আপুনি ল'বলৈ বিচাৰি আছে এটা 4G ভল্টেজ ছাপৰ্টেড ফোন আৰু আপোনাৰ বাজেট হৈছে 5,000 পৰা 6,000ৰ ভিতৰত, তেতিয়াহ'লে আপুনি আৰু কিয়বাৰ অন্য এটা ফোনৰ কথা চিন্তা কৰিব লগা নাই। আপুনি নিশ্চিন্ত মনে লৈ ল'ব পাৰে Redmi 4A। Redmi 4A লঞ্চ হোৱাৰ আগতে আমি আনবক্স কৰিছিলোঁ এটা ভিভো ফোন, যিটো আছিলে 7,500 টকা দামৰ। সেইটোৰ তুলনাত এইটো এটা খুবেই ভাল ফোন। আপুনি চাব পাৰে সেই আমাৰ আনবক্সিংটো, তাৰ লিংক পাব আপুনি ডেছক্ৰিপশ্যনত। এতিয়া হওক আমি ইয়াৰ ডিছপ্লে কোৱালিটি আৰু চাউণ্ড কোৱালিটিৰ টেষ্ট এটা কৰি লওঁ। তাৰ বাবে আমি ইউটিউবত দুটামান ভিডিঅ' চাই লওঁ। আপুনি দেখিবলৈ পাইছে ডিছপ্লে ভিউইং এংগুল ভাল হয়, কালাৰ ৰিপ্ৰডাকশ্যন ভাল হয়। 6,000 টকা দিয়াতকৈ আৰু বেছি আশা কৰাটো আপোনাৰ বাবে ভুল, মোৰ কাৰণে ভুল, সকলোৰ কাৰণে ভুল। এয়া চাউণ্ড আপুনি শুনিবলৈ পাইছে Redmi 4A স্পীকাৰ আউটপুটৰ পৰা। এয়া আপোনালোকে দেখিলে Redmi 4A আনবক্সিং আৰু হেণ্ডছ অন। আপোনালোকে দেখিবলৈ পালে ইয়াৰ ভিডিঅ' কোৱালিটি, ইয়াৰ কেমেৰা কোৱালিটি, ইয়াৰ চাউণ্ড কোৱালিটি, আৰু মই নিশ্চিত হৈ ক'ব পাৰোঁ যে 6,000 টকাত আপুনি ইয়াতকৈ ভাল 4G ভল্টেজ ফোন এটা লাভ নকৰে। তেতিয়াহ'লে আজিলৈকে লৈছোঁ বিদায়, কিন্তু আপুনি নাপাহৰিব এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ, কমেণ্ট কৰিবলৈ, আপোনাৰ মতামত জনাবলৈ আৰু লাইক কৰিবলৈ, আৰু সকলোতকৈ ডাঙৰ কথা ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তেতিয়াহ'লে বাই বাই, টেক কেয়াৰ।